নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আপুনি চাই আছে আমাৰ ইউটিউব চেনেল ইজিলি হেল্থ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ থাইৰয়ডৰ ওপৰত এটা বিশেষ কনচেপ্ট। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম। থাইৰয়ড হৈছে এটা সৰু গ্ৰন্থি আৰু ই দেখাত পখিলাৰ দৰে। ই ডিঙিৰ তল অংশৰ মাজভাগত থাকে। দেহৰ মেটাবলিজিম নিয়ন্ত্ৰণ কৰাটো এই গ্ৰন্থিৰ প্ৰাথমিক কাম। থাইৰয়ডে হৰম'ন উৎপন্ন কৰে যিয়ে কোষবিলাকক কিমান শক্তি ব্যৱহাৰ কৰিব লাগে সেইটো ঠিক কৰি দিয়ে। সঠিকভাৱে কাম কৰি থকা থাইৰয়ড গ্ৰন্থিয়ে দেহৰ মেটাবলিজিমৰ কাম কাজ সঠিকভাৱে চলিবলৈ উপযুক্ত হাৰত হৰম'ন নিঃসৰিত কৰে। এই হৰম'নবোৰ ব্যৱহাৰ হোৱাৰ লগে লগে থাইৰয়ড গ্ৰন্থিয়ে পুনৰ হৰম'ন উৎপাদন কৰি দিয়ে। তেজত হৰম'নৰ পৰিমাণ ওপৰত পিটুইটাৰী গ্ৰন্থিয়ে পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰে। লাওখোলাৰ ভিতৰত মগজুৰ ঠিক তলতে থকা পিটুইটাৰী গ্ৰন্থিয়ে তেজত থাইৰয়ড হৰম'নৰ পৰিমাণ কম বা অধিক থকাটো প্ৰত্যক্ষ কৰিলে ই নিজে এবিধ হৰম'ন নিঃসৰিত কৰি থাইৰয়ড গ্ৰন্থিলৈ পঠায় আৰু কি কৰিব লাগিব তাৰ নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ পিছতে আহিছোঁ থাইৰয়ড ৰোগ কি আৰু এনে ৰোগ হ'ব পৰা কাৰণসমূহ। প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ হৰম'ন থাইৰয়ডৰ পৰা নিঃসৰিত হ'লে শৰীৰে দ্ৰুত হাৰত শক্তি ব্যৱহাৰ কৰে। ইয়াক হাইপ'থাইৰয়ডিজম বুলি কোৱা হয়। প্ৰয়োজনতকৈ কম হৰম'ন নিঃসৰিত হ'লে শৰীৰে অতি লেহেম গতিত শক্তি ব্যৱহাৰ কৰে। ইয়াক হাইপ'থাইৰয়ডিজম বুলি কোৱা হয়। যিকোনো লিংগ আৰু বয়সৰ মানুহে থাইৰয়ড ৰোগ হ'ব পাৰে। অৱশ্যে মহিলাসকলৰ এই ৰোগ হোৱাৰ সম্ভাৱনা 5ৰ পৰা 8 গুণ পৰ্যন্ত বেছি। এতিয়া আহিছোঁ থাইৰয়ড কিয় হয়। থাইৰয়ড ৰোগ হোৱাৰ বিভিন্ন কাৰণ আছে, যেনে এইসমূহৰ ভিতৰত থাইৰয়ড গ্ৰন্থিৰ এক ধৰণৰ প্ৰদাহ হ'ল থাইৰয়ডিটিছ। ইয়াৰ ফলত এই গ্ৰন্থিয়ে কম পৰিমাণৰ হৰম'ন উৎপাদন কৰে। 2 নম্বৰতে ক'ব পাৰোঁ বংশগতভাৱে হোৱা দেহৰ প্ৰতিৰোধক প্ৰক্ৰিয়াত হোৱা হাচিম'টো থাইৰয়ডিটিছ নামৰ ৰোগৰ বাবে। 3 নম্বৰতে ক'ব পাৰোঁ মহিলাই সন্তান প্ৰসৱ কৰাৰ পাছত 5ৰ পৰা 9% মহিলাৰ প্ৰসৱোত্তৰ থাইৰয়ডিটিছ হ'ব পাৰে। এই অৱস্থা কিন্তু স্থায়ী নহয়। 4 নম্বৰতে আমি ক'ব পাৰোঁ দেহত আয়ডিন কম হোৱাৰ বাবে বিশ্বৰ 100 নিযুত লোক এই ৰোগত ভুক্তভোগী। থাইৰয়ডে হৰম'ন উৎপন্ন কৰিবলৈ আইৰণ ব্যৱহাৰ কৰে। ইয়াৰ পিছতে ক'ব পাৰোঁ প্ৰতি 4,000 নৱজাতকৰ মাজত এটি শিশুৰ থাইৰয়ড গ্ৰন্থি অকামিলা হোৱা দেখা যায়। লগে লগে এই সমস্যাৰ বাবে বাধাগ্ৰস্ত হয়। ইয়াৰ পিছতে ক'ব পাৰোঁ কোনবোৰ কাৰণৰ বাবে হাইপ'থাইৰয়ডিজম হয়। প্ৰথম পইণ্টটো আমি ক'ব পাৰোঁ গ্লেভছ ৰোগ হ'লে থাইৰয়ড গ্ৰন্থিটো অতি বেছি কাৰ্যক্ষম হৈ পৰে আৰু অধিক মাত্ৰাত হৰম'ন নিঃসৰিত কৰে। ইয়াৰ পিছতে আমি ক'ব পাৰোঁ মডুলাছ অতি বেছি সক্ৰিয় হৈ পৰে। ইয়াৰ পিছতে থাইৰয়ডিটিছ নামৰ বিসংগতিৰ বাবে হাইপ'থাইৰয়ডিজম হৈ কিছু সপ্তাহ বা কিছু মাহ গ্ৰন্থিত হৈ থকা হৰম'নবোৰ নিঃসৰিত হ'ব পাৰে। এই অৱস্থা বেদনাদায়ক হ'বও পাৰে নহ'বও পাৰে। বেদনাহীন ধৰণৰ এই অৱস্থা শিশুৰ জন্মৰ পাছত মহিলাসকলৰ হোৱা দেখা যায়। ইয়াৰ পিছৰ পইণ্টটো আমি ক'ব পাৰোঁ কিছুমান ঔষধ যোগে অধিক পৰিমাণৰ আয়ডিন গ্ৰহণ কৰাৰ ফলতো থাইৰয়ডে অধিক বা কম পৰিমাণৰ হৰম'ন নিঃসৰিত কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ হাইপ'থাইৰয়ডিজম আৰু হাইপ'থাইৰয়ডিজমৰ লক্ষণসমূহ কি কি। এতিয়া প্ৰথমে আমি ক'ব পাৰোঁ হাইপ'থাইৰয়ডিজমৰ লক্ষণসমূহ। এইসমূহৰ ভিতৰত আমি প্ৰথমতে ক'ব পাৰোঁ অৱসাদ। 2 নম্বৰতে ক'ব পাৰোঁ অতি বেছি ঋতুস্ৰাৱ। 3 নম্বৰতে ক'ব পাৰোঁ কথা পাহৰি যোৱা। 4 নম্বৰতে ওজন বৃদ্ধি হোৱা। 5 নম্বৰতে শুকান খহটা ছাল আৰু চুলি সৰা। কণ্ঠ কৰ্কশ হোৱা, ঠাণ্ডা সহ্য কৰিব নোৱাৰা ইত্যাদি বিভিন্ন ধৰণৰ। আৰু আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ ডেইলি পাই থাকিবৰ বাবে, আৰু অনুগ্ৰহ কৰি এনেধৰণৰ খবৰসমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও আপোনাৰ পৰা উপকৃত হ'ব পাৰে। ইয়াৰ পিছতে আমি আহিছোঁ হাইপ'থাইৰয়ডিজমৰ লক্ষণসমূহৰ বিষয়ে। ইয়াৰ প্ৰথম পইণ্টটো আমি ক'ব পাৰোঁ স্নায়ুৰ দুৰ্বলতা, খিংখিঙীয়া ভাৱ। 2 নম্বৰতে আমি ক'ব পাৰোঁ পেশী দুৰ্বলতা। তাৰপিছতে ঋতুস্ৰাৱৰ পৰিমাণ কমি যোৱা।
তাৰপিছতে ওজন কমি যোৱা, তাৰপিছতে ভালদৰে টোপনি নোহোৱা, থাইৰয়ড গ্ৰন্থি উখহি উঠা, দৃষ্টিশক্তিৰ সমস্যা বা চকু পুৰি থকা, আৰু ইয়াৰ পিছতে আমি শেষৰ পইণ্টটো ক'ব পাৰোঁ তাপ সহ্য কৰিব নোৱাৰা। তো থাইৰয়ড ৰোগ হোৱাৰ লগে লগে ধৰা পৰিলে এনে লক্ষণসমূহ দেখা দিয়াৰ আগতেই আপোনালোকে চিকিৎসা কৰিব আৰু নিৰাময় বা নিয়ন্ত্ৰণ কৰিব পৰা কিন্তু যায়। এইটো কেতিয়াও ভুল নকৰিব যে থাইৰয়ড হ'লে আৰু নিয়ন্ত্ৰণ কৰিব পৰা নাযাব। থাইৰয়ড কিন্তু নিয়ন্ত্ৰণ কৰিব পৰা যায়। এই ৰোগ সম্পূৰ্ণ নিৰাময় কৰিব পৰা নাযায়, অৱশ্যে উপযুক্ত যত্ন আৰু ব্যৱস্থাপনাৰে এক সুস্থ আৰু স্বাভাৱিক জীৱন যাপন কৰিব পাৰি। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।